লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ৰাজালী বজাৰত যোৱা 3 মাৰ্চত ৰাতি 8টা বজাত জয়ন্ত কাউন্সাৰে মিটিং কৰিছে আৰু মিটিংখনত কেইটামান বহুতো গুৰুত্বপূৰ্ণ কথা কৈ গৈছে আৰু সেই কথাখিনিৰ আপোনালোকৰ ওচৰত এটা গ্ৰপ তুলি ধৰিছো। যোনে যোনে এই মিটিংখনত আছিলে সেই কেইজনেহে গম পাইছে। সো তোমালোকে আহিছিলা নে মিটিংখনত কমেন্ট কৰি জনাই দিব। ওকে, প্ৰথম কথাটো হ'ল যে জয়ন্ত কাউন্সাৰ জিকিলে আমাৰ ভুকুন্দলনি গাঁও ৰাস্তা ঘাট দলংৰ সমস্যা দূৰ কৰি দিব। সো আমাৰ ৰাইজৰ দায়িত্ব হ'ল সকলোৱে হাতৰ চিনত ভোট দি জিকাই দিব কংগ্ৰেছ পাৰ্টি। আৰু জয়ন্ত কাউন্সাৰৰ মিটিংত বহুত মানুহ হৈছে। আহিছে দাদা জয়ন্ত